আজি টাউনলৈ আহিছোঁ মোৰ বান্ধৱীজনীৰ লগতে মনিষা আৰু আজি যায় কেনেকৈ কি কৰিলোঁ আপোনালোকক দেখাই যাম ভিডিঅ'টো শেষলৈকে চাই যাব আৰু মোৰ চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মনিষাই অভিজ্ঞান একাডেমীত বায়'ডাটা দিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব কেনেকৈ কলেজত বায়'ডাটা দিলে কি কৰিলে দেখা পাব। এইখন আমাৰ যোৰহাটৰ মাজমজিয়াত থকা শিশু উদ্যান। পাৰ্কৰ ভিতৰখন খুব ধুনীয়া হয়। আমি তাত সোমোৱা নহ'লে বেলেগ এদিন যদি সোমোৱা হয় নিশ্চয় দেখাম। এয়া অভাৰ ব্ৰিজ বনাইছে এইখন কি বুলি কয় নোৱালি এয়া অভিজ্ঞান একাডেমী। মনিষাই বায়'ডাটাখনৰ তলত চাইন এটা কৰিবলগীয়া আছিলে কৰি লৈছে। এতিয়া আমি কলেজৰ অফিচৰ ভিতৰলৈ সোমাই যাম। এয়া এতিয়া বায়'ডাটা দিবলৈ আহিছোঁ অফিচলৈ। ইয়াতে অফিচ আছে বুলি কৈছে, কি হয় জানো। এতিয়া আমি বায়'ডাটা দি আহিলোঁ, তাই দিলে। এতিয়া কি হয় নাজানো আৰু ফোন কৰিম বুলি কৈছে। তাকে ফোন কৰিলে আৰু যদি পালে তাই পাৰ্টি এটা দিব আৰু চাগে হয়নে বাৰু? হয়। এতিয়া আমি আহি আছোঁ, এতিয়া আমি বজাৰ কেইটামান আছে কৰি ল'ম, তাৰপাছত আমি আকৌ লুচেণ্ডলৈ যাম। লুচেণ্ডত আকৌ দি থৈ আহিম। মানে আমি ঘূৰি পানী খাই গৈছোঁগৈ একদম। এনেকুৱা ৰ'দ দিছে, বহুত গৰম। এয়া আমাৰ যোৰহাটৰ ষ্টেডিয়ামৰ ফ্ৰণ্টত। আমি একেবাৰে লুচেণ্ডত বায়'ডাটাখন দি থৈ যাওঁ বুলি ভাবিলোঁ। তাৰ পাছতহে আমি বজাৰকেইটা কৰিম। প্লেনটো চেঞ্জ কৰিলোঁ। এতিয়া আমি লুচেণ্ড একাডেমীলৈ আহি আছোঁ। ছাতি সোমাবনে? একদম ঘামি জামি আহিছোঁ। আমি এতিয়া আহি আছোঁ কলেজৰ ওপৰত আছে চাগে কলেজতে। আজি প্ৰথম আহিছোঁ ইয়ালৈ, নাই মানে ওপৰলৈ আৰু ওপৰলৈ যাব লাগিব। ভাগৰ লাগি গৈছেগৈ দেই। এয়া এতিয়া কলেজৰ মেমক বায়'ডাটাখন দিছে। মেমে ফোন কৰিম বুলি কৈছে, কি হয় পাছত দেখা যাব আৰু। শ্যাম ষ্ট'ৰ হয়, তাৰপাছত আপোনাৰ আমি সকলো চিলাই বজাৰলৈ বস্তু আহিলোঁ, পাব। শ্যাম ষ্ট'ৰলৈ আহিলোঁ। যোৰহাটত আছে শ্যাম ষ্ট'ৰ। আমি এইখনৰ পৰাই চিলাই বস্তুবোৰ কিনো। এইটো ভাল লাগিছে, তাৰপাছত এইটো আমি 2000 ঘড়ী ন? চালোঁ। এইটো কিমান নো? ঘড়ী চালোঁহে, কিনা নহ'লে। কিন্তু মই ইয়াৰ পৰা এইটো আগতে ভাল লাগিছে। ঘড়ী নিছোঁ। বহুত এইবোৰ বছৰ চব হ'ল, লেডিজৰে ঘড়ীটো নেকি? ভাল হৈ আছে বাৰু। এইখিনি টেনচন, মই এইটো বৰ বেয়া দেখা নাই ফিটাটো। এইটো ভাল লাগিছে। সেইটো ভাল লাগিছে অঁ। ফিটাটো ধুনীয়া লাগিছে। মই আকৌ সেই ৰ'জ গল্ডৰ ঘড়ীবোৰ ভাল দেখি কালাৰ।
আহি ঘৰ পালোহি আৰু ঘৰ পাই অলপ বহি লৈছোঁ কাৰণ বহুত গৰম, খোজকাঢ়ি ঘূৰি ফুৰা ভাগৰ লাগিছে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।